গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে চ' আজি যাব ওলাইছোঁ লখিমপুৰ টাউনলৈ মানে অলপ বিহুৰ অলপ শ্বপিং কৰিবলৈ আছে চ' অলপ সৰু সুৰা বস্তু কেইটামান আছে বিহু বুলি অলপ কৰিব থাকেই হয় নহয় চবৰে চ' সেয়াই কৰিবলৈ যাম আপোনালোকক দেখুৱাম কি কৰোঁ চ' ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক আৰু কমেণ্ট কৰি দিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বিহু বুলি চাওক কিমান মানুহ দোকানে বজাৰে চব মানুহবোৰ আফটাৰ লকডাউন মানে আফটাৰ 2 years ক'বলৈ গ'লে কৰোণাৰ পিছত এইবাৰ বিহু মানুহবোৰে ভালকৈ চেলিব্ৰেট কৰিবলৈ পাব চ' কিমান ভিৰ চাওক চবতে কিমান ভিৰ মানুহবোৰক চায়ে ভাল লাগিছে কিবা যে মানুহবোৰ কিমান ফূৰ্তি এইবাৰ বিহু বুলি বজাৰৰ পৰা আহি পালোঁ আৰু পাই মই লগে লগে ভাত বনাব লাগি গ'লোঁ মানে ইমানেই ভোক লাগিছে চ' ইয়াত মই পিঁয়াজ জলকীয়া আৰু টমেটো পিউৰি আৰু মেছ কৰি থোৱা আলু ভালকৈ ফ্ৰাই কৰি লৈছোঁ বনাই আছোঁ মই ডিম দম ত' ধুনীয়াকৈ আলুখিনি এতিয়া মই ফ্ৰাই কৰি লৈ আছোঁ যেতিয়ালৈকে এই ছাইডৰ পৰা তেলখিনি বিৰিঙি নাহে তেতিয়ালৈকে ধুনীয়াকৈ এইখিনি মই ফ্ৰাই কৰি ল'ম তাৰপিছত অকণমান উতলা গৰম পানী দি এইখিনি অলপ বইল কৰি লৈ ঢাকি থৈ দিম তাৰপিছত মই ছাইডত ইয়াত ভাত পাতি থৈছোঁ আৰু এইফালে ছাইডত বইল হৈ আছে তাৰপিছত মই দিম ভাজি লোৱা কণী এইখিনি ধুনীয়াকৈ বইল হোৱাৰ পিছত মই দিম কাচুৰি মেথি ধনিয়া নাথাকিলে কাচুৰি মেথি অকণমান দি দিলে ভাল লাগে সুগন্ধটো চ' সেয়াই মোৰ চিম্পল ৰেচিপি আৰু চ' হে গাইজ বজাৰৰ পৰা আহি পালোঁ এতিয়া আপোনালোকক দেখুৱাম কি ল'লোঁ আহি পালোঁ সময় হ'ল তাৰপিছত ভাত চাত বনাই এতিয়া অলপ বহিছোঁ এয়া বস্তু চাওক এইবোৰ ইমান বস্তু লোৱা নাই সৰু সুৰা এটা বস্তু লৈছোঁ আৰু কেমেৰাত এফালে মানে হাজবেণ্ড আছে হাঁহি আছে চ' প্ৰথমটো হ'ল এইটো এয়া চাওক এইটো টি চাৰ্ট এনেকুৱা এও ল'লে মোৰ চাইজতকৈ বহুত ডাঙৰ অলপ ষ্টিচ কৰিব লাগিব চ' ফাৰ্ষ্ট এইটো ল'লোঁ তাৰপিছত এনেকুৱা কুৰ্তা ল'লোঁ মানে মোৰ বালে আৰু এওঁ বালে কুৰ্তা এনেকুৱা দুটা কুৰ্তা ল'লোঁ একে টাইপৰে হয় অলপ চাইজ অলপ বেলেগ চ' এই দুযোৰ তাৰপিছত এওঁ এনেই ঘৰতে মানে এনেই পিন্ধিবলৈ শ্বাৰ্ট এটা ল'লে প্ৰাইচবোৰ আপোনালোকক নকওঁ প্ৰাইচবোৰ মানে চ' বেটাৰীটো ডাউন হৈ গৈছিলে সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ চ' এইটো এওঁ ল'লে এনেই অকণমান কটন টাইপৰ কাপোৰ হয় এনেই পিন্ধিবলৈ তাৰপিছত মই এনেকুৱা পেণ্ট ল'লোঁ দুটা এনেকুৱা পেণ্ট এনেই ৰুমতে পিন্ধিবলৈ এতিয়া তাৰপিছত আৰু এনেকুৱা পেণ্ট ফৰ্মেল পেণ্ট মানে মোৰ শহুৰ দেউতালৈ তাৰপিছত আৰু নেক্সট মানে এনেকুৱা দুযোৰ চাদৰ ল'লোঁ মানে এনে কোনোবা ঘৰত মানে কোনোবা আলহী আহিলে দিবলৈ বুলি মানে আছে ঘৰত আৰু কেইবাটাও আছে কিন্তু হ'লেও ল'লোঁ আৰু কোনোবা আহিলে দিবলৈ বুলি তাৰপিছত
মোৰ বাৰ ছোৱালীৰ কাৰণে এনেকুৱা ফ্ৰক এটা লৈছোঁ তাইতো আছে দেখোন এনেকুৱা ফ্ৰক এটা লৈছোঁ মানে এনেই তাৰপিছত নেক্সট হ'ল এইটো হ'ল আমাৰ মানে এওঁৰ বায়েকৰ ছোৱালীৰ কাৰণে তো মই অনলাইন অৰ্ডাৰ দিছিলোঁ এইটো বহুত ধুনীয়া হয় এনেকুৱা ফ্ৰক অনলাইন দিছিলোঁ অৰ্ডাৰ তো এইটো দিলোঁ আৰু তেনেকৈ একো নাই কৰা আৰু মোৰ কিবা পাৰ্চনেল বস্তু কেইটামান কিনিলোঁ সেয়াই আৰু আছিলে মোৰ বিহুৰ শ্বপিং চ' কেনেকুৱা পালে ক'ব জনাব ইমান বিহুত আপোনালোকক কি কৰিম সেইবোৰো দেখুৱাম চ' চাই থাকিব মোৰ ভিডিঅ' আজি অকল এখনেই চব্জি আৰু একো নবনালোঁ বহুত ভোক লাগিছে চ' জল্দি এয়াই বনালোঁ চিম্পলকৈ কেনেকুৱা হৈছে চব্জি কৈ দিয়া আকৌ बहुत ভাল আছে हम मालूम है तेरे बाप को मत सिखा चल বহুত ভাল হৈছে চ' আপোনালোকে ভাবিছে হ'বলা আমি তলত বহি কিয় খাই আছোঁ একচুৱেলি আমাৰ এতিয়া এইটো ৰুমত মানে এনেকৈ ইমান ডাঙৰ নহয় আমাৰ ৰুম আমি সলাবলৈ চাই আছোঁ মানে সৰুকৈ টেম্পৰাৰী মানে এইটো ৰুমত আছোঁ চ' আমি তলতে বহি খাওঁ সেয়াই আৰু সেইকাৰণে সেয়াই আৰু তলত বহি খাবলৈ ভালো লাগে হয় নহয় নি কোৱা আকৌ তুমি কিবা এটা